হৰ হৰ মহাদেৱ। এক জয়াল আৰু এক জাগ্ৰত শিৱ বাবাৰ মন্দিৰ। এই মন্দিৰ আৰু এই শিৱলিংগ সম্পূৰ্ণ প্ৰাকৃতিক। গুৱাহাটীৰ পৰা প্ৰায় 420 কিলোমিটাৰ দূৰত আছে, অৰ্থাৎ অৰুণাচল প্ৰদেশৰ জিৰ'ৰ এক দুৰ্গম অঞ্চলত আছে এই শিৱলিংগ, এই শিৱ মন্দিৰ। নাম সিদ্ধেশ্বৰনাথ শিৱ মন্দিৰ। এই সিদ্ধেশ্বৰনাথ শিৱ মন্দিৰ আৰু শিৱলিংগৰ বহু ইতিহাস আছে। জাগ্ৰত শিৱ মন্দিৰ বুলি কোৱা হয়। প্ৰথমতে আপোনালোকক এটা কথা জনাই দিব বিচাৰিছোঁ, সিদ্ধেশ্বৰনাথ শিৱ মন্দিৰৰ যি শিৱলিংগ, সেই শিৱলিংগই হৈছে প্ৰাকৃতিকভাৱে দেখা পোৱা বা সন্ধান লাভ কৰা, সম্পূৰ্ণ প্ৰাকৃতিক, কোনো ধৰণৰ আৰ্টিফিচিয়েলকৈ নিৰ্মাণ কৰা নহয়। এছিয়া মহাদেশৰ ভিতৰত সৰ্বোচ্চ ওখ শিৱলিংগ। কেৱল শিৱলিংগই নহয়, সিদ্ধেশ্বৰনাথ মন্দিৰৰ এই শিৱলিংগৰ লগত শিৱ বাবাৰ অৰ্থাৎ মহাদেৱৰ সম্পূৰ্ণ পৰিয়ালটোৱে আছে। আপুনি যদি ভালদৰে চাই, মই আপোনাক অন্য এখন স্ক্ৰীণত দেখুৱাইছোঁ, আপুনি যদি ভালদৰে লক্ষ্য কৰে, শিৱলিংগটোৰ চাৰিওটা দিশ যদি আপুনি লক্ষ্য কৰে, আপুনি দেখা পাব তাত মহাদেৱৰ সম্পূৰ্ণ পৰিয়ালটোৱে আছে। মহাদেৱৰ প্ৰিয় ভক্তসকলো আছে। মা পাৰ্বতী আছে, কাৰ্তিক আছে, গণেশ আছে, ভিংগী আছে, নন্দী আছে, সকলোৱে একেলগে সেই শিৱলিংগত সহাৱস্থান কৰিছে। এই যিটো ইতিহাস, এই শিৱলিংগটো কেনেকৈ সন্ধান লাভ কৰিছিল বা কোনোবাই কেনেকৈ দেখা পাইছিল, ইয়াৰ আঁৰত এটা ইতিহাস আছে। ইতিহাসৰ কথা যদি আমি ক'ব যাওঁ, ঘূৰি যাব লাগিব 2004 চনলৈ। অৰুণাচলৰ জিৰ'ৰ সেই বিশেষ প্ৰান্তটো এতিয়াও এখন অটব্য অৰণ্যৰ দৰে এক পাহাৰ, চাৰিওদিশে পাহাৰ আছে, আৰু সেই পাহাৰৰ মাজতেই 3জোপা গছ আছিল। 3জোপা গছ 2004 চনৰ এটা বিশেষ দিনত সেই গছ 3জোপা কাটিবলৈ গৈছিল নেপালী সম্প্ৰদায়ৰ এজন বিশেষ ব্যক্তিয়ে, আৰু সেই ব্যক্তিজনে গছজোপা কাটি থকা অৱস্থাত গছজোপা ভাগি পৰিব লওঁতেই দেখা পাইছিল শিৱলিংগটো। অৰ্থাৎ সেই 3জোপা গছে ঢাকি ৰাখিছিল কোনেও নেদেখাকৈ শিৱলিংগটো। যেতিয়াই গছজোপা কাটি দিয়া হৈছিল, গছজোপা যেতিয়া বাগৰি পৰিছিল, তেতিয়া গছজোপা বাগৰি পৰিব লাগিছিল শিৱলিংগটোৰ দিশেৰে, অৰ্থাৎ শিৱলিংগটোৰ ওপৰত বাগৰি পৰিব লাগিছিল। কিন্তু বাবাৰ শক্তি আৰু বাবাৰ মহিমা অপাৰ। বাবাই হেনো শিৱলিংগটোক ৰক্ষা কৰিছিল। শিৱলিংগটোৰ ওপৰত গছজোপা পৰিবলৈ দিয়া নাছিল, আৰু ওলোটা দিশে গছজোপা বাগৰি পৰিছিল। আৰু তাৰ পাছতেই শিৱলিংগটো দেখাৰ লগে লগে, শিৱ বাবাৰ সম্পূৰ্ণ পৰিয়ালটো দেখাৰ লগে লগে সেই ব্যক্তিজনে হোৱা দোৱা লগাইছিল। সেই ব্যক্তিজনে, গছ কটা বিশেষ ব্যক্তিজনে জিৰ'ৰ সেই বিশেষ প্ৰান্তটোৰ মানুহবোৰক খবৰ দিছিল। মানুহবোৰক খবৰ দিয়াৰ লগে লগে মানুহবোৰ আহিল। যিহেতু অৰুণাচলত দনিপলক পূজা কৰা বহুতো মানুহ আছে, সেই ধৰণৰ বহুত মানুহ আহিল, আৰু তাৰ পাছত দেখা পালে যে সঁচাকৈ প্ৰায় 25 ফুট উচ্চতাৰ এক প্ৰাকৃতিক সুন্দৰ এয়া শিৱলিংগ, আৰু লগত আছে কাৰ্তিক, মা পাৰ্বতী, নন্দী, ভিংগী, অৰ্থাৎ শিৱ বাবাৰ সম্পূৰ্ণ পৰিয়ালটো। আৰু তাৰ পাছত লাহে লাহে পূজা অৰ্চনা আৰম্ভ হ'ল, সকলোৰে মাজত পৰিচিত হ'ল। প্ৰথমতে অৰুণাচলত, তাৰ পাছত অসমৰ বিভিন্ন প্ৰান্তত, আৰু এতিয়া সমগ্ৰ ভাৰতবৰ্ষতেই সিদ্ধেশ্বৰনাথ শিৱ মন্দিৰ আৰু এই শিৱলিংগ সৰ্বজন বিদিত হৈ পৰিল, সকলোৱে চিনি পোৱা হ'ল। পবিত্ৰ শাওণ মাহত আমিও এই মন্দিৰটোৰ ইতিহাস জানিবলৈ গুৱাহাটীৰ পৰা অৰুণাচলৰ জিৰ'লৈ আহিছিলোঁ, আৰু যেতিয়া আমি সেই ইতিহাস দেখা পালোঁ, লগে লগে গাটো যেন কোনোবাখিনিত জিকা খাই উঠিছে। আৰু এটা আচৰিত কথা আছে, শিৱলিংগটোৰ তলত পানী আছে, কিন্তু আচৰিত কথাটো হ'ল সেই শিৱলিংগটো আছে আকৌ পাহাৰৰ একেবাৰে ওপৰত। পাহাৰৰ একেবাৰে ওপৰত থকা অংশ তাত শিৱলিংগটো আছে, কিন্তু তাৰ তলত পানী আছে। সাধাৰণতে আমি জানো যে পাহাৰৰ ওপৰত পানী জমা হৈ নাথাকে, কিন্তু আপুনি আচৰিত হ'ব যে সেই শিৱলিংগটোৰ তলত যি স্থানত পানী আছে, তলত সেই পানী কেতিয়াও শেষ হৈ নাযায়। পানী অহৰহ তাত থাকেই, আৰু সেই পানীৰে আপুনি তাত ভৰি হাত ধুব পাৰে, ভৰি হাত ধুই আপুনি পূজা কৰিব পাৰে। পূজাৰ কামত যি প্ৰয়োজনীয় পানী লাগে, সেই পানী আপুনি ব্যৱহাৰ কৰিব পাৰে। বাবাই যেন তাত সকলো ব্যৱস্থাই কৰি দিছে, আৰু সেইবাবে ভক্তৰ বিশ্বাস এই শিৱ বাবাৰ প্ৰতি আৰু অধিক বৃদ্ধি পাইছে। আমি কথা পাতিছিলোঁ তাৰ বিশেষ পূজাৰীজনৰ সৈতে। বিহাৰৰ পৰা আহিছে তেওঁ, ডুবে উপাধিৰ, আৰু সেই পূজাৰীজনে এটা কথা ক'লে, এই মন্দিৰলৈ যদি আপুনি আহে, যিহেতু সম্পূৰ্ণৰূপে প্ৰাকৃতিকভাৱে শিৱ বাবাক দেখা পোৱা গৈছে, সম্পূৰ্ণৰূপে প্ৰাকৃতিকভাৱে দেখা পোৱা শিৱ বাবাক পূজা কৰা হৈছে, এই মন্দিৰলৈ যদি আপুনি আহে, যি ইচ্ছালৈ আপুনি আহিব, সেই ইচ্ছা আপোনাৰ অনায়াসেই বাবাই পূৰণ কৰিব। কাৰণ এয়া জাগ্ৰত
মন্দিৰ বুলি কোৱা হৈছে আৰু তাৰ পাছত কিন্তু বহু লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে। বহু নেতা মন্ত্ৰীও এই মন্দিৰটোলৈ আহিছে। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই মন্দিৰটোলৈ আহিছিল, মন্দিৰটোত পূজা অৰ্চনা কৰিছিল, মন্দিৰটো দৰ্শন কৰিছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো মন্দিৰটোলৈ আহিছে। আমি যিমান দূৰ কথা পাতি গম পাইছোঁ, এটা সময় আছিল হেনো যেতিয়া মন্দিৰটো যিহেতু সম্পূৰ্ণৰূপে প্ৰাকৃতিক বা শিৱলিংগটো সম্পূৰ্ণৰূপে যিহেতু প্ৰাকৃতিক, তাত যেতিয়া পূজা অৰ্চনা কৰা হয় কিছু পৰিমাণে বতাহ বৰষুণ আহিলে সেই চাকি জ্বলাওঁতে বা ধূপ জ্বলাওঁতে কিছু অসুবিধা হয়, অৰ্থাৎ নুমাই যায়। আৰু তাৰ পাছত বহু নেতা মন্ত্ৰীয়ে সাংসদে সহায় কৰিলে আৰু তাৰ পাছত এই যিটো ৰূপ, এতিয়াৰ যিটো আধুনিক ৰূপ, সেই আধুনিক ৰূপটো দিয়া হ'ল। সম্পূৰ্ণৰূপে গ্লাছৰ জৰিয়তে মন্দিৰটো ঢাকি দিয়া হ'ল। মন্দিৰটো হেনো আৰু এটা ইতিহাস আছে। কথাখিনি শুনিবলৈ পোৱা গৈছে। কথাখিনি হ'ল দুটা তৰা হেনো এদিন ওপৰৰ পৰা নামি আহি শিৱলিংগৰ ভিতৰত সোমাই গৈছিল। দুজন বিশেষ ব্যক্তিয়ে হেনো দেখা পাইছিল ৰাতি, আৰু তাৰ পাছত ব্যক্তি দুজনে ভয় খাইছিল হেনো, আৰু তাৰ পাছত পূজাৰী আহি পূজা অৰ্চনা কৰিছিল। গতিকে কথাখিনি কোনোবাখিনিত আশ্চৰ্যজনক, কথাখিনি কোনোবাখিনি অদ্ভুত, কিন্তু অদ্ভুত বুলি ভাবিলেও এই কথাখিনি কিন্তু আপুনি কোনোবাখিনিত মানিব লাগিব। আপুনি কেতিয়া মানিব? আপুনি যেতিয়া এই পৰিৱেশটোৰ মাজত একাত্ম হ'ব, এই পৰিৱেশটোৰ মাজত আপুনি যেতিয়া আহিব, তেতিয়া আপুনি বুজি পাব সঁচাই যেন কিবা এটা আছে বুলি আপুনি যেন ফিল কৰিব, বা যিটো অনুভৱ কৰা হয় সেই অনুভৱটো আপুনি কৰিব। গতিকে আপুনি আহিব পাৰে বাবাৰ আশীষ ল'বলৈ। পবিত্ৰ শাওণ মাহ এতিয়া বাবাৰ আশীষ ল'বৰ বাবে অৰুণাচলৰ জিৰ'ৰ এই সিদ্ধেশ্বৰ নাথ মন্দিৰলৈ আপুনি আহিব পাৰে। মই আশা ৰাখিছোঁ কোনোবাখিনিত আপুনি যদি আহে মানসিক প্ৰশান্তি নিশ্চিতকৈ আপুনি লাভ কৰিব। ধন্যবাদ।